আপোনালোক সকলোলৈকে মই আমাৰ চন্দ্ৰকুমাৰ বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আপোনালোক আজি আহিলে। আজি এটা বৰ আমাৰ সুন্দৰ এটা আৰম্ভণি হৈছে আমাৰ মহাবিদ্যালয়ত। এখন ইক'পাৰ্কৰ আমাৰ আজি শুভাৰম্ভ আমি কৰিলোঁ অলপ আগতে। এতিয়া আপোনালোকে দেখিছে যে আমাৰ মহাবিদ্যালয়ৰ চৌপাশে আচলতে প্ৰাকৃতিকভাৱে এনেও চহকী। আমাৰ কাষতে আছে চাহ বাগিচা, আমাৰ ঠিক গাতে লাগি আছে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অংশ। আৰু সেই আপাহতে আমি আমাৰ মহাবিদ্যালয়ৰ সুন্দৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি টিয়ক অঞ্চলৰ ছাত্ৰ ছাত্ৰী, সৰু সৰু ল'ৰা ছোৱালী বা অভিভাৱকৰ কাৰণে আমি এই পৰিৱেশটো আমি আৰম্ভ কৰিছোঁ। ইয়ালৈ আমাৰ সুন্দৰকৈ তেখেতসকল আহি দিনটো এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়া পিকনিকৰ ছিজন আহি আছে, তেওঁলোকে ইয়াত পিকনিক কৰিব পাৰিব। আৰু আমি তাৰ কাৰণে তেওঁলোকৰ যি খোৱা বোৱা সকলো ব্যৱস্থা আমাৰ কেটাৰিং পাৰ্টি আছে, তেওঁলোকে অৰ্ডাৰ কৰিলে তেওঁলোকে পাব। আৰু 2 নম্বৰ কথা, তেওঁলোকৰ কণ ল'ৰা ছোৱালীবিলাকে ইয়াত খেলা মেলাৰ বিভিন্ন আমি খেলনা বস্তু আমি ৰেডি কৰিছোঁ। ইয়াত আমাৰ দেখিছে আপোনালোকে যে আমাৰ জোলনা আছে, আমাৰ ফিচাৰীত আমাৰ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই গোটেই বস্তুখিনি তেওঁলোকে এটা আমাৰ কেম্পাছতে পাব। আৰু পাৰ্কিঙৰো সুব্যৱস্থা আছে, সুন্দৰ ছিকিউৰ এটা কেম্পাছ। আমাৰ ছিকিউৰিটি থাকিব আগফালে, ইয়াতো ছিকিউৰিটি থাকিব, কোনো অসুবিধা নাপায়। আৰু একদম মহাবিদ্যালয়ৰ গাতে লাগি আছে। গতিকে আমি দিনটো আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ইয়াত থাকিব, আমাৰ ছাত্ৰ ছাত্ৰী থাকিব। গতিকে মই আশা কৰিম যাতে টিয়ক অঞ্চলৰ ৰাইজ ইয়ালৈ আহক আৰু তেওঁলোকে এটা প্ৰাকৃতিক পৰিৱেশত এটা মুক্ত বতাহ তেওঁলোকে লওক আৰু এটা সুন্দৰ তেওঁলোকৰ অৱসৰ বিনোদনৰ এটা সুবিধা লাভ কৰক। এইখিনি আমাৰ ফালৰ পৰা ক'বলৈ। মই আচলতে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ লগত যোৱা জানুৱাৰী মাহৰ পৰা জড়িত হোৱাৰ সুযোগ এটা পাইছোঁ। পৰিচালনা সমিতিৰ দায়িত্বত থকাৰ কাৰণে কলেজখনৰ কিছু কথা গম পোৱাৰ মোৰ সুযোগ ঘটিছে। মই আগতে ওচৰতে থকা কলেজ যদিও অহা নাছিলোঁ, কিন্তু এতিয়া দেখিছোঁ যে কলেজখনৰ এটা বিশাল চৌহদ আছে। আৰু এই চৌহদটো, যিটোক আমি বায়'ডাইভাৰ্চিটি বুলি কওঁ, মই আচলতে বায়'ডাইভাৰ্চিটি কিন্তু CKB কলেজত সঁচাই দেখা পাইছোঁ। তাৰ উপৰিও কলেজ কৰ্তৃপক্ষই ইতিমধ্যেই ইয়াত ছাগলী পুহিছে, গৰু পুহিছে, গাহৰি পুহিছে, মুৰ্গী পুহিছে, নেমুৰ খেতি কৰিছে, সাৰ নিজে প্ৰস্তুত কৰিছে, মাছ পুহিছে আৰু আজিৰ পৰা নৌকা বিহাৰৰো সুবিধা কৰিছে। গতিকে এই যিটো ইক'ছিষ্টেম, কলেজৰ য'ত কলেজখন আছে সেই অঞ্চলৰ যিটো ইক'ছিষ্টেম, সেই ছিষ্টেমটো এতিয়াও বহু ক্ষেত্ৰত মানে ইমান ক্ষত বিক্ষত হৈ পৰা নাই অন্যান্য ঠাইৰ দৰে। গতিকে মই আশা কৰিছোঁ যে কলেজে সেই সামগ্ৰিকভাৱে ইক'ছিষ্টেমটো যাতে গুৰুত্ব দিয়ে, সেই কথা মই আহ্বান কৰিছোঁ। আৰু এইটো এটা বৰ সাংঘাতিক পদক্ষেপ। মই অসমৰ কলেজবিলাকত হয়তো আৰু ঠায়ে ঠায়ে কোনোবাই কৰিছে যদি নাজানো, CKB কলেজৰ এই পদক্ষেপটো মই আচলতে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পায়। যিটো ডাইভাৰ্চিটি ইক'ছিষ্টেম, আৰু এতিয়াতো প্ৰযুক্তিৰ দিন, কিন্তু প্ৰযুক্তিৰ দিন যদিও প্ৰকৃতিয়েহে মানুহক আকৰ্ষণ কৰি আছে। আৰু সেই প্ৰকৃতিটো যদি কোনোবাই চাবলৈ বিচাৰে, সতেজ বায়ুৰ যদি সোৱাদ ল'বলৈ কোনোবাই বিচাৰে, তেতিয়াহ'লে CKB কলেজৰ এই কেম্পাছটোলৈ আহিব পাৰে। সেইখিনি তেওঁলোকে উপলব্ধি কৰিব। আৰু ভৱিষ্যতৰ পৰ্যটনৰ যিটো ৰিচ'ৰ্চ, সেই ৰিচ'ৰ্চ হিচাপে যিটো ফ্ৰেছ এয়াৰ বুলি যে কয়, ফ্ৰেছ এয়াৰটোৱেই হ'ব এটা সময়ত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ। আৰু CKB কলেজ তেনেকৈ এটা সময়ত ওলাই আহিব বুলি মই ভাবিছোঁ।